নমস্কাৰ আজিৰ এই ভিডিঅ'টো কিজানি সকলোৱে ভাল পাব কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি প্ৰত্যেকেই আমি আমাৰ আপোনজনক মানে বিভিন্ন ধৰণৰ অকেজনত গিফ্ট কৰোঁ ন এতিয়া ক'ব বিচাৰিম যে কেনেকুৱা ধৰণৰ গিফ্ট দিয়া উচিত আৰু কেনেকুৱা ধৰণৰ গিফ্ট দিয়াটো অনুচিত প্ৰথমতে ক'ব বিচাৰিম যদি এইটো ৰেমেডি হিচাপে কৈছোঁ যদি খুব বেছি ফাইনেন্সিয়েল ক্ৰাইচিছত ভুগি আছে সেয়া মই মোৰ অফিচত আহা বহুতকে লিখিও পঠিয়াওঁ যে ফাইনেন্সিয়েল ক্ৰাইচিছত যদি ভুগি আছে তেতিয়াহ'লে আপোনালোকে মানে 6টা শুক্ৰবাৰে 6গৰাকী সধবা মহিলাক বিবাহিত মহিলাক শৃংগাৰৰ সামগ্ৰী অৰ্পণ কৰিব পাৰে দান কৰিব পাৰে শৃংগাৰৰ সামগ্ৰী ধৰক ইয়েৰিংছ দিব পাৰে লিপষ্টিক দিব পাৰে সেন্দুৰ দিব পাৰে বিন্দি দিব পাৰে বা হাতত পিন্ধা বেংগলছ খাৰু তাৰপিছত চুৰ্ণি দিব পাৰে তেনেকুৱাকৈ গিফ্ট কৰিব পাৰে ইয়াৰ উপৰিও এতিয়া কম সেয়া 6গৰাকী বিবাহিত মহিলা 6টা শুক্ৰবাৰ বিভিন্ন মানে এটা শুক্ৰবাৰত এজনকৈ শুক্লপক্ষৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলে ভাল এতিয়া কম নৰ্মেলি আমি কেনেকুৱা ধৰণৰ গিফ্ট ইজনে সিজনক আদান প্ৰদান কৰিব পাৰোঁ আৰ্টিফিচিয়েল গোল্ড প্লেটেড কিবা ধৰক আপুনি কিবা গোল্ড প্লেটেড যিকোনো সামগ্ৰী ন যদি নিজৰ আপোনজনক গিফ্ট কৰে সেয়া খুব শুভ বুলি কোৱা হয় ইয়াৰ উপৰিও ধৰক যিকোনো গোল্ডেন কালাৰৰ শ্ব'পিচ হওক গোল্ডেন কালাৰৰ কাপোৰ হওক গিফ্ট আইটেম হওক এই ধৰণৰ আপুনি খুব আপোনজনক গোল্ড প্লেটেড সামগ্ৰী গোল্ডেন কালাৰৰ সামগ্ৰী অৰ্পণ কৰিব পাৰে বা গিফ্ট কৰিব পাৰে নেইল পলিছ গিফ্ট কৰিব পাৰে কিন্তু নেইল পলিছ গিফ্ট কৰোঁতে সদায় কালাৰৰ ওপৰত মন কৰিব কেতিয়াও যাতে গ্ৰে কালাৰ বা ব্লেক কালাৰ আপুনি গিফ্ট নকৰে ইয়াৰ উপৰিও কিছুমান উইংচাম থাকে ন আমি ফেংচুইত ইউজ কৰোঁ তেনেকুৱা আপুনিও উইংচামবোৰো আপুনি গিফ্ট হিচাপে আপোনাৰ প্ৰিয়জনক দিব পাৰে আৰু গিফ্ট দিওঁতে সদায় চাব যাতে সেই গিফ্টটো কিবা নহয় কিবা কামত আহে গিফ্ট কেতিয়াও পাছন কৰিব নালাগে সাপোজ আপোনাক কোনোবাই দিলে যে আপোনাৰ কামত ব্যৱহাৰ অহা নাই আপুনি আন কাৰোবাক দি দিব তেনেকুৱা ধৰণৰ কৰিলে ৰিলেশ্যনশ্বিপ বেয়া হয় কিয়নো হ'ব পাৰে যে আমি যাক দিছোঁ তেওঁৰো সেই থটটো আহিব বা আপুনি নিজে ব্যৱহাৰ নকৰা বস্তু এটা আনকনো কেনেকৈ দিব ন গতিকে গিফ্ট কেতিয়াও পাৰিলে যিমান পাৰে সৰু বস্তুৱে দিয়ক ব্যৱহাৰ হ'ব পৰা বস্তু দিলে বেছি ভাল ইনডোৰ প্লাণ্ট গিফ্ট কৰিব পাৰে আৰু বিশেষকৈ মই কওঁৱেই সদায় যেতিয়া বাৰ্থডেৰ হওক অন্য ব্যক্তিগতভাৱে ময়ো সদায় কৰোঁ যিসকলে মোৰ ছোৱালীৰ বাৰ্থডে এটেণ্ড কৰি পাইছে তেওঁলোকে জানে যে মই বাৰ্থডে গিফ্টত সদায় ৰিটাৰ্ণ গিফ্ট হিচাপে ইনডোৰ প্লাণ্ট সেউজীয়া মানে জীৱিত ইনডোৰ প্লাণ্ট ঘৰত ৰুব পৰা ইনডোৰ প্লাণ্টবোৰ গিফ্ট কৰোঁ গতিকে বছৰত আপুনি কাৰোবাক আপোনজনক এবাৰ হ'লেও ইনডোৰ প্লাণ্টটো গিফ্ট কৰিব পাৰে ইনডোৰ প্লাণ্টৰ কি ধৰণৰ গিফ্ট কৰিব পাৰে কেনেকুৱা কিনিব পাৰোঁ আমি আগৰ ভিডিঅ' দিয়া আছে ক্ৰিষ্টেলৰ সামগ্ৰী গিফ্ট কৰিব পাৰে লাফিং বুদ্ধা গিফ্ট কৰিব পাৰে ৰুদ্ৰাক্ষ আপুনি গিফ্ট কৰিব পাৰে এইবোৰ এনেকুৱা কিছুমান গিফ্ট যিয়ে ধৰক আমাৰ ৰিলেশ্যনশ্বিপবোৰ ভালে ৰাখে ইয়াৰ উপৰিও বুকছ গিফ্ট কৰিব পাৰে সৰু সৰু ল'ৰা ছোৱালীক বুকছ দিব পাৰে ডাঙৰ মানুহকো দিব পৰা যায় বুকছ দিয়াটো ভাল কথা কিয়নো আজিকালি বুকছ পঢ়া একেবাৰে সীমাবদ্ধতা হৈ আহিছে পঢ়িবই নিবিচাৰে বা পঢ়া সময় নাপাওঁ ৰাতি যদি কিতাপ এখন লৈ পেলাই আমি ধৰক যিসকলৰ টোপনি দেৰিকৈ অহা অভ্যাস আছে তেওঁলোকে যদি ৰাতি হাতত কিতাপ এখন লৈ পেলাইও পঢ়িব বহে তেতিয়াও টোপনি সোনকালে আহে গতিকে ই এটা টোপনিৰ মেডিচিন হিচাপেও কাম কৰে গতিকে ভাল লগা যিকোনো টপিকৰ ওপৰত আপোনালোকে কিতাপো দিব পাৰে পাৰ্চ বা ৱালেট গিফ্ট কৰিব পাৰে কিন্তু পাৰ্চ বা ৱালেট যি হওক যেতিয়া গিফ্ট কৰিব ন যাক দিব তেওঁক এটা মানে মুদ্ৰা যিকোনো কইন 5 টকা কইন হওক 10 টকা কইন হওক বা যিকোনো আমাৰ যিটো কাৰেন্সি চলি আছে 10 টকীয়া 20 টকা 50 টকীয়া যিকোনো কাৰেন্সি বা কইন এটা ভৰাই দিব খালীকৈ নিদিব সেয়া আপোনাৰ তেখেতৰ কাৰণে প্ৰস্পেৰিটি বুলিও ক'ব পাৰি বা সেই পাৰ্চে তেখেতক উন্নতি দিব বুলি ক'ব পাৰি কিয়নো আমি এনেকুৱা ধৰণৰ গিফ্ট যেতিয়া আপোনজনক দিওঁ আমি সদায় বিচাৰোঁ যাতে তেওঁলোকৰ জীৱনত প্ৰস্পেৰিটি থাকক আৰু ব্লেক কালাৰ আৰু গ্ৰে কালাৰৰ পাৰ্চ কেতিয়াও গিফ্ট নকৰিব গ্ৰীণ দিব পাৰে ৰেড দিব পাৰে গোল্ডেন কালাৰৰ দিব পাৰে তেনেকুৱা ধৰণৰ দিব পাৰে ৰ'জ গোল্ড দিব পাৰে তেনেকুৱা ধৰণৰ গিফ্ট দিব পাৰে এতিয়া কম কেনেকুৱা ধৰণৰ গিফ্ট দিব নাপায় ধৰক উকা লগা কিছুমান ফটো থাকে আজিকালি মডাৰ্ণ আৰ্ট বহুত ওলাইছে যিবোৰ আমি বুজিয়ে নাপাওঁ তেনেকুৱা গিফ্ট কৰাটো খুব ভাল নহয় বুলি কোৱা হয় যিহেতু আৰ্টটোৱে কি ক'ব বিচাৰিছে তাৰ ভিতৰত থকা আমি শব্দবোৰে যদি বুজি নাপাওঁ তাৰ মানে কাহিনীটোৱে যদি বুজি নাপাওঁ তেনেকুৱা গিফ্ট কৰাৰো মূল্য নাথাকে আৰু উকা লগা ফটো কেতিয়াবা হয় যে একদম কিছুমান গছ থাকে য'ত ঠাল ঠেঙুলি একো নাথাকে বা তেনেকুৱাও কিছুমান পেইণ্টিং দেখা পোৱা যায় সেইবোৰো গিফ্ট কৰাটো বৰ এটা ভাল নহয় যুদ্ধ বিগ্ৰহৰ ফটো গিফ্ট কৰাটো ভাল নহয় বিশেষকৈ মহাভাৰতৰ ফটো
গিফ্ট নকৰে ইজন সিজনক, কাৰণ তাত যুদ্ধৰ বহুত সেয়া থাকে, গতিকে মহাভাৰতৰ ফটো গিফ্ট নকৰে। দুখ লগা ফটো, কিছুমান ফটো হ'ব পাৰে যে বহুত ধৰক পৌৰাণিক আৰু প্ৰসিদ্ধ, তথাপিও সেই তেনেকুৱা দুখ লগা ফটো বা মন দুখ কৰা ফটোবোৰ নিদিয়াই ভাল। বিশেষকৈ আমি পেইণ্টিঙৰ ক্ষেত্ৰত বা ফটোৰ ক্ষেত্ৰত কেতিয়াও মডাৰ্ণ আৰ্ট গিফ্ট কৰাটোৰ পৰা বাৰণ কৰাটো দিব নিদিওঁ। ঘড়ী গিফ্ট কৰিব নালাগে। ঘড়ী কোৱা হয় ঘড়ী গিফ্ট কৰিলে ৰিলেশ্যনশ্বিপ বেয়া হয়, নাইবা ঘড়ীটো বেয়া হয়, গতিকে ঘড়ীয়ে বেয়া হওক, ৰিলেশ্যনশ্বিপ বেয়া হ'ব নালাগে। ঘড়ী যদি গিফ্ট কৰিছেও তেতিয়াহ'লে তাৰ পৰা এটা হ'লেও লৈ ল'ব। ৰুমাল গিফ্ট কৰিব নালাগে, সেয়া আমি সৰুৰ পৰা শুনি আহিছোঁ। আৰু প্লাষ্টিকৰ সামগ্ৰী গিফ্ট কৰাটো ভাল নহয় বুলি কয়, কিয়নো এতিয়া প্লাষ্টিক সকলোতে উপলব্ধ, আমি ইজনে সিজনক দিওঁ, কিন্তু প্লাষ্টিকৰ সামগ্ৰী কোনো ধৰণৰ ধাতুৰে যিহেতু জড়িত নহয়, তাত ইম'শ্যনছ নাথাকে বুলি কয়, গতিকে কোৱা হয় যে প্লাষ্টিকৰ সামগ্ৰী গিফ্টৰ কাৰণে ভাল নহয়, লগতে পৰিৱেশৰ কাৰণে ক্ষতিকাৰক। আৰু বিশেষকৈ চুৰি, কটাৰী, কেঁচি, মেনিকিউৰ পেডিকিউৰৰ ছেট, চিলাই কৰা সামগ্ৰী, তেনেকুৱা সামগ্ৰীসমূহ গিফ্ট কৰিব নালাগে। যদি কিবা কাৰণত কৰিছে তাৰ সৰুকৈ মূল্য 1 টকা 2 টকা যি হয় মূল্য লৈ ল'ব। গতিকে এইখিনি আছিলে কি গিফ্ট কৰিব লাগে প্ৰিয়জনক আৰু কেনেকুৱা ধৰণৰ গিফ্ট কৰাটো উচিত। এতিয়া এটা কথা চাব, যাতে কেতিয়াবা হয় যে আমাৰ ইমান গিফ্ট হয় যে আমি ভৰাই থৈ গৈছোঁ, কেতিয়াও ব্যৱহাৰ কি আহিছে নাহিছে চোৱা নাই। গিফ্ট যদি খুব বেছিকৈ ৰৈ গৈছে আপোনাৰ, তেতিয়াহ'লে অকণমান আগতে ক'লোঁ যে পাছ অন, মানে মোক নেলাগে মই আনক গিফ্ট দিছোঁ, তেনেকুৱা নকৰিব। কোনোবা নিডি পাৰ্চনক দি দিব, যাক দৰকাৰ হয়। ডনেট বুলি নকওঁ, ছাপ'জ আপোনাৰ হেল্পাৰ আছে কোনোবা, তেওঁলোকক দৰকাৰ আছে এইখিনি বস্তু দি দিব পাৰে।